Hello everyone, welcome back to my channel. মই আজি আকৌ দুজোৰমান বনোৱা কাপোৰ দেখাবলৈ লৈছো। কাপোৰ কিজোৰ এনেকুৱা নহয় যে বহুত আনকমন বহুত বেলেগ কিবা এটা বনাইছো। কাপোৰ কিজোৰ সাধাৰণ কাপোৰেই হয়। মই অলপ লুকটো চেঞ্জ কৰি দিছো। ঠিক আছে, তেতিয়াহলে মই কাপোৰ কিজোৰ দেখাম আৰু কাপোৰ কিজোৰ চাই কেনেকুৱা পালে লাইক আৰু কমেন্ট কৰি জনালে ভাল পাম। তেতিয়া আগলৈও মই এনেদৰে ভিডিও দি থাকিব পাৰিম। প্ৰথমতে মই এজোৰ কাপোৰ দেখাইছো। এখন মেখেলাখনত এনেকুৱা ধৰণৰ ফুল কৰা হৈছে, অলপ হোৱাইট আৰু সিলভাৰৰ মাজত কৰা হৈছে। আৰু এই মেখেলাখনৰ লগতে মিলাই মই এখন চাদৰ লৈছো, টচৰ চাদৰ। এখন টচৰ কাপোৰ কিনি আনিছো আৰু এনে ধৰণে মেখেলাখনৰ নিচিনাকৈ পাৰিটো লগাই দিছো। আৰু দহিটো এনে ধৰণে কৰিছো। এয়া আজিকালি বোৱা কাপোৰবোৰ খুব কমন হৈ গৈছে। বোৱা মেখেলাখন নাইবা বোৱা চাদৰখনৰ লগত যদি অলপ বেলেগ ধৰণে পিন্ধিব পাৰি, তেতিয়া দেখিও ভাল লাগে, অলপ আনকমনো হৈ থাকে। মই তেনে ধৰণে পিন্ধি ভাল পাওঁ। আৰু মই ব্লাউজটো এনে ধৰণে লৈছো। হাতত এনেকৈ পাৰিটো লগাই দিয়া হৈছে আৰু বেক সাইডে এনে ধৰণে বুটাম দি দিছো। টচৰ চাদৰৰ লগত ৰঙা ব্লাউজ এটা পিন্ধিলে খুব ধুনীয়া লাগে দেখি। আৰু এইজোৰ কাপোৰ মই পিন্ধি দেখাই আছো। তাৰপাছত মই এজোৰ কাপোৰ দেখাম। এইখনো বোৱা মেখেলা হয়, পিংক কালাৰ। ইয়াতো এনে ধৰণে সিলভাৰ কালাৰৰ ফুল কৰা হৈছে। এয়া এই বোৱা মেখেলাখনৰ লগত যদি এনেকুৱা ধৰণৰ চাদৰ নলৈ পেলাই অলপ বেলেগ ধৰণে পিন্ধিব পাৰো, তেতিয়া দেখিও ভাল লাগিব। গতিকে মই এখন বেলেগ চাদৰ লৈছো। চাদৰখন এইখন ব্লু কালাৰ লৈছো। আজিকালি কন্ট্ৰাষ্টটো খুব চলিছে। ইয়াৰ বৰ্ডাৰটো এনেকৈ পিংক কালাৰে ৰাখিছো মেখেলাখনৰ লগত মিলাই। আৰু ব্লাউজটো এনেকুৱা লৈছো, ব্লেক কালাৰে পিন্ধিছো, কন্ট্ৰাষ্ট কৰি পিন্ধিছো। আৰু এইজোৰ কাপোৰ মই পিন্ধি দেখাই আছো। ভিডিওটো চাই আপোনালোকে কেনেকুৱা পালে লাইক আৰু কমেন্ট কৰি জনালে ভাল পাম। আকৌ এটা নতুন ভিডিওৰ সৈতে পুনৰ লগ পাম। নমস্কাৰ।